এটা চুৰি হ'ল তাৰমানে এইটো টেপ হেল্ল' গাইজ ৱেলকাম বেক টু এ নিউ ভিডিঅ' তো আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ ভিডিঅ' হ'ব আচলতে মোৰ ভিডিঅ' অলপ বেলেগ ধৰণে হয় তাৰমানে কেতিয়াবা ভাইন্স কেতিয়াবা ভ্লগ কেতিয়াবা ইনফৰ্মেটিভ কেতিয়াবা মই নাজানো মই কি দিওঁ তো আচলতে লকডাউনে আৰু কৰোণাই মানুহক তাৰমানে উল্টা উল্টা কৰি দিছে অ' মাই গড হোৱাইট অ' মাই গড ইমান বগাই গ'ল অঁ এতিয়া ঠিক হৈছে তো মই এতিয়া অলপ বাহিৰৰ ফালে ওলাই আহিছোঁ বাহিৰে মানে ঘৰৰ বাহিৰৰ ফালে বাহিৰততো যাব নিদিয়ে আচলতে যাব ইচ্ছাও নাই ৰাস্তাৰ ফালে তো সেইকাৰণে আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ ভিডিঅ' হ'ব তো মই আজি কি দেখাম মই নিজে নাজানো তো এইফালে অলপ বৰষুণ দিয়া ষ্টাৰ্ট হৈছে আৰু ই আহিলে মোক দেখিলে আহি যায় আৰু এইফালে এটা মানে চাইকেলখন আছে তো এই চাইকেলখন আজি ধুব লাগিব ৰ'ব তো সেইকাৰণে মই কি দেখাওঁ আজি ভিডিঅ'ত নাজানো আজি ইয়াতে আছোঁ এইটো এটা আৰু এইখন হ'ল মোৰ চাইকেল সময় এইখন মই 5 বছৰ মানে হ'ল নেকি এইটো জেগাতে আছে তো এইখন আজি চাফা কৰিব লাগিব কাৰণ কিবা হৈ গৈছে চাইকেল তো এনেতো খেদাব নোৱাৰি ন তো সেইকাৰণে আজি ধুবই লাগিব আৰু তো বেছি সময় ইয়াত নাথাকোঁ বহুত লেতেৰা হৈ গৈছে ৰুমটো তো এইখন অলপ বাহিৰত ওলাব লাগিব এতিয়া বাহিৰত বেগ মেকৰি হাতো মেকৰি কেমেৰা লৈ গুছ কি ভয় নকৰা চাওঁ গুছ আগতে হাতক উলিয়াই দিওঁ ৰ'ব বাহিৰত থাক কিমান থকা ভিতৰত এতিয়া মই পানী দি চাইকেল ধুব লাগিব আৰু ইডাল দি মই ফিটিং কৰিব লাগিব আৰু আপোনালোকে ভাবছি চাগে মই ইডাল তাৰমানে কিয় লগাইছোঁ তো তাৰমানে কিয় লগাব লাগিছে জানে তাৰমানে কি হ'ল আমাৰ লকডাউনত তাৰমানে বম হাঁহি উঠা কথা তাৰমানে টেপ এটা চুৰি হ'ল তাৰমানে এইটো টেপ ইয়াত তাৰমানে এটা ষ্টিলৰ টেপ আছিল তো সেইটো টেপ তাৰমানে চুৰ হ'ল সেইকাৰণে তাৰমানে এই প্লাষ্টিকৰ টেপ লগাইছোঁ কিন্তু প্লাষ্টিকৰ টেপটোত কি হৈছে তাৰমানে পানীতে এইটো ওলাই দিলে পানী পৰিলে তাৰমানে ৱালখনত পৰে বাল্টিঙত নপৰে তো সেইকাৰণে তাৰমানে মই ইডাল লগাব লগা হৈছে বম প্ৰব্লেম হৈছে গাইত গুৱাহাটীত দেই ইয়াৰ এইটো অলপ টেকন'লজি বুলি ক'ব পাৰি আৰু না কি কয় গাইজ বেলেগ টেকন'লজি বনাইছে কিন্তু নাইচ ইমান লেতেৰা আহিছে গাই For a second, now let me explain. See, I'm not trying to take you down, I'm trying to take away pain. Try my best to refrain from being the same as all these other low lifes that probably don't remember your name. And all your exes sitting left, I'm trying to home run. Trying to make you happy, make a difference in the long run. So trust me when I say I'm swollen shut. I'm spilling out my heart because you opened up and now I'm going dumb when we touch. Yeah, I'm not saying that we're picture perfect, but I'm saying that we fit proportion. I'm showing you that we're more than love because of lust, not hidden behind the curtain. I'm telling all the facts, don't ask me because I'm certain. It's certain we both come from hurt places, but you don't have to tell yourself that that's the reason why we're in relation. I'm just trying to see a smile on your face and make this chapter permanent, no need to change the pages.
হৈ গ'ল চাইকেল ধোৱা হৈ গ'ল তো এতিয়া কি দেখাওঁ নাজানো মই এতিয়া গাড় বজাম গাড় বজাৰ পিছত চাওঁ কি কৰোঁ চব দেখাম আজি তাৰমানে এইটো ডেইলি ভ্লগ টাইপ তো গাইছ মই তাৰমানে গা ধুব গৈছিলোঁ তো গা ধুব যোৱাৰ তাৰমানে যাব ওলাইছিলোঁ তেতিয়া তাৰমানে লগৰ এটাই তাৰমানে এটা অডিঅ' এটা দিলে তো অডিঅ'টো মোৰ ইমানেই শুনি ভাল লাগিল ন তো মই ভাবিলোঁ যে আপোনালোকক মই শুনাওঁ যে কি অডিঅ' দিছে সেইটো তো আপোনালোকে শুনক ভালকৈ শুনিব একদম মজা লাগি যাব আপোনালোকৰ ৰ'ব এইটো চাব এতে নালাগে ৰ'ব এতে নালাগে ৰ'ব আপোনালোকক মই গানত শুনি দি আছোঁ মিউজিকত শুনি আছোঁ ৰ'ব কোনটো আছিল এইটো চাগে মোৰ লগৰ এজনে গাইছে শুনিব ভালকৈ আমি সৰু মানুহ সৰু হৈয়ে থাকিম আমি সৰু মানুহ আমি সৰু মানুহ সৰু হৈয়ে থাকিম পতা কাগজতে সপোনবিলাক আঁকিম মিছা জাল মাৰি নিদো নিজক ফাঁকি যে পতকা এইটো গান কোনে গাইছে আপোনালোকে যদি জানে কমেণ্ট কৰিবচোন যোনে তাৰমানে মোৰ ভিডিঅ' আগৰ পৰা চাই আছে তেওঁলোকে তাৰমানে জানিব লাগে তাৰমানে এইটো গান কোনে গাইছে তো আপোনালোকে কমেণ্ট কৰক মই নেক্সট ভিডিঅ'ত কৈ আছোঁ কোনে গাইছে এইটো গান তো শুনক ভালকৈ গানটো কি মজা গান গাইছে একদম ৰেপখিনি শুনিব কি মজা লাগে সপোন বহুত বাকী আমি সৰু মানুহ সৰু হৈয়ে থাকিম আমি সৰু মানুহ এন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি হেঁপাহতে উৰি আছো পলক তুমুৰ পাখি পলম হ'ব বাটত আৰু হ'ব চাগে ৰাতি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমি সৰু মানুহ সৰু হৈয়ে থাকিম আমি সৰু মানুহ কি হাইছে দুখতে হৈছে পগলা জাগিছে বুকতে কি মাগিছে শান্তি পাহৰি কষ্ট হাঁহি তাৰ মুখতে কি মাগিছে বিষাদত নিৰূপে অকলে বহিছে চুকতে কি ভাবিছে কথাবোৰ নিৰূপাই পৰিছে নিজৰে ৰূপতে তোৰটো টকা নাই তোকো লৈ মৰমৰ ছবিখন কোনেও অঁকা নাই তোৰটো টকা নাই বাহিৰত অলপ বৰষুণ দি আছে তো সেইকাৰণে অলপ চাউণ্ডটো অলপ ভেৰি আহিব পাৰে কিন্তু কি মজা গাইছে শুনক কিন্তু হ'ল একোটো কথা নাই তোৰটো টকা নাই তোৰ পথাৰৰ ফচলো সময়ত টকা নাই তোৰটো টকা নাই যুঁজিছৰ ভিতৰত কিয় মন খুলি তই বোকা নাই তোৰটো টকা নাই এই পতা গেঞ্জি তলফালে হাফ পেণ্ট ফালে ভাগ্য বেলেগ গ'লে হাত মেল সৰু মানুহটো সৰু হৈ থাকবৰ সপোন ৰচিবলে কিহৰে পাতেল পতা গেঞ্জি তলফালে হাফ পেণ্ট ফালে ভাগ্য বেলেগ গ'লে হাত মেল সৰু মানুহটো সৰু হৈ থাকবৰ সপোন ৰচিবলে কিহৰে পাতেল আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ শুদ্ধ পথৰ যুদ্ধ কৰি মোৰ ৰুদ্ধ কৰে মাত কোনে মনত বেছি চেকা হ'লে ধৰিব তোৰ কাক কোনে ধনত বেছি এটা চাবি লাগিব তোৰ লেঠা যে পতকা নাথাকিলেও সুখী আমি লাগ কোনে মনতে ধনী নে ধনতে টকা পাই আবেগো বেছি কমতে তোৰ দূৰৰ পৰা ঘৰটো চমকে ভিতৰত অশান্তি সুখবোৰ থমকে ভালকে ভাবিবি কথাবোৰ নাবাতো একোকে নাপাবি গমকে সময়টো লাগিব বুজিবলে কথা ভোকতে কলটো নপকে কিবাটো থাকিব অৰ্থ নাবাতো এনে সীমিততে নপকে সুখৰে সন্ধানৰ বিলাতে দক্ষিণা চাবিতে ঠগিব গলকে আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম পতা কাগজতে সপোনবিলাক আঁকিম মিছা জাল মাৰি নিদো নিজক ফাঁকি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমিতো সৰু মানুহ তো শুনিলে তো এইটো গান কোনে গাইছে কমেণ্ট কৰি জনাব আৰু কোনে গাইছে মই এইটো ভিডিঅ'ত নকওঁ আপোনালোকক মই নেক্সট ভ্লগত বা ভাইনত যি ভিডিঅ' দিওঁ মই সেইটো ভিডিঅ'ত মই আপোনালোকক কৈ দিম কোনে গাইছে তো গেছ কৰক কোনে গাইছে তো গাইছ গা চা ধোৱা চব হৈ গ'ল চাইকেলৰ গা ধোৱা হৈ গ'ল নিজৰ গা ধোৱা হৈ গ'ল তো চব গা ধোৱা হৈ গ'ল তো এতিয়া অলপ কাম আছে তাৰমানে কি কাম জানেনে তুলসীৰ যে অলপ তুলসীৰ তাৰমানে চুলিৰ দৰে গজে যে তুলসীৰ ফুল গজে যে তো সেই ফুল কাটিব আছে তো আৰু বাহিৰত যাব আছে বজাৰ কৰিব আছে তো সেইবিলাক দেখা নাথাকোঁ আৰু তো এতিয়া তাৰমানে আজি ভিডিঅ'টো এইখিনি আছিল তাৰমানে মই ডেইলি ভ্লগ এটা দিব ট্ৰাই কৰিলোঁ আৰু তো কেনেকুৱা লাগিছে নাজানো আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব শ্বেয়াৰ নকৰিলেও হ'ব এইটো ভিডিঅ' আপোনালোকে আচলতে ফাইনবিলাক শ্বেয়াৰ কৰিব ফাইনবিলাকত তাৰমানে বহুত কষ্ট হয় আৰু স্ক্ৰিপ্ট বনাব লাগে তাৰপিছত আৰু এংগেলবিলাক মিলাব লাগে তো আৰু এডিটিংটো আছে তো সেইকাৰণে ফাইনবিলাক অলপ শ্বেয়াৰ কৰিব আৰু ফাইনবিলাক যদি চোৱা নাই তেনেহ'লে চাব মোৰ প্লেলিষ্ট বনোৱা আছে একদম ইউটিউব একাউণ্টত যাই পেলাই মোৰ ফাইনবিলাক চাব আচলতে কি জানে কৰোণা টাইমত তাৰমানে আপোনালোকে অলপ হেপী থাকিব লাগে তো সেইকাৰণে ফাইনবিলাক চাওক বেছি দীঘল নহয় ন সেইকাৰণে আপোনালোকৰ টাইম মেকআপ কৰিব লাগিব সেইকাৰণে মই কৈ আছোঁ যে ফাইনবিলাক চাব আপোনালোকে আৰু হাঁহি থাকক ঘৰত কিয়নো হচনা হি জিন্দগী হেই হাঁহি থাকিলে বেমাৰৰ পৰা আপোনালোকে
তাৰমানে নিৰোগী হৈ থাকিব। সেইকাৰণে আৰু এটা বস্তু ৰ'ব আপোনালোকক এটা মই আৰু এটা বস্তু ৰ'ব আপোনালোকক মই এটা মজা বস্তু দেখাই আছোঁ ৰ'ব। তাৰমানে আমাৰ ঘৰত দেখাই আছোঁ ৰ'ব। এইফালে চাওক, আপোনালোকে যদি নেমু লগা দেখা নাই এইবিলাক চাওক। তো আজিৰ ব্লগটো নেমুৰ গছৰ তলৰ পৰা শেষ কৰিলোঁ। তো যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট কৰিব। আৰু এটা কথা ৰ'ব, আপোনালোকে য'ত থাকে মানে গাঁৱত থাকে বা য'ত থাকে তাৰমানে গুৱাহাটীত থাকে, নগাঁৱত থাকে, তেজপুৰ থাকে, তাৰপিছত যোৰহাটত থাকে, য'ত থাকে আৰু তাতে নেমুৰ দাম কিমান কমেণ্ট কৰিব। আমাৰ ইয়াতে তাৰমানে 10 টকাত এতিয়া বৰ্তমান 2টা নেমু দিয়ে। তো তাতে আপোনালোকে য'ত থাকে আৰু তাতে 10 টকাত কেইটা নেমু দিয়ে কমেণ্ট কৰিব। আৰু আজি ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব। তো লগ পাম নতুন ভিডিঅ'ত। তিলেন দাদা, বাই বাই। মাই জজা কঁঠালটো নেকি? এইটো জজা কঁঠাল দেখাই নাছিলোঁ দেখোন। জজা কঁঠাল থাকে নেকি?刚开始我考不讲。